নমস্কাৰ BC ব্লগ তথা নিবেদিতা হোলচেল ষ্ট'ৰৰ পৰা অন্য এটা ভিডিঅ' মাজলৈ প্ৰথমে সকলোকে স্বাগতম জনালোঁ। প্ৰণৱনিবাসকল, আজি আকৌ ধুনীয়া যোৰা লৈ আহিছোঁ। বহুত নতুন কালেকশ্যন হ'ব, বহুতে সুন্দৰ হ'ব যোৰাবিলাক। আৰু ভাল লাগিলে বাইদেউ খুইদেউ পেহীদেউ ভণ্টিসকলে অনলাইন মাধ্যমেদি অৰ্ডাৰ ল'ব পাৰিব। অনলাইনত সকলো ডিষ্ট্ৰিক্টতে আমাৰ পাৰ্চেলবিলাক গৈ আছে। DTC মাৰুতিৰ দ্বাৰা আপোনালোকে ডেলিভাৰী ল'ব পাৰিব। আৰু কেছ অন ডেলিভাৰী নহয়, আমাৰ প্ৰিপেড কৰিব লাগিব। মানে আপোনালোকে আগত পে'মেণ্টটো কৰিব লাগিব, তাৰপিছতহে আমাৰ পাৰ্চেলবিলাক আমি ডেলিভাৰী দিওঁ। আৰু ডেলিভাৰীৰ কথা ক'লোৱে, হোম ডেলিভাৰী হ'ব, শ্বিপিং চাৰ্জ এক্সট্ৰা হ'ব, মনত থ'ব। বহুত ভিৰ আছে, সুধি থাকে কেছ অন ডেলিভাৰী হ'ব নেকি। আমাৰ পাৰ্চেলবিলাক বৰ্তমানলৈকে কেছ অন ডেলিভাৰী হোৱা নাই, চেষ্টা কৰিছোঁ যিমান পাৰোঁ সোনকালে আপোনালোকক কেছ অন ডেলিভাৰী প্ৰচিডিউৰটো আমি লৈ আহিম। এতিয়া সদ্যহতে আমি প্ৰিপেড ল'ব পাৰিব, আপুনি প্ৰিপেডত ল'ব পাৰিব, পে'মেণ্ট আগত কৰিব লাগিব, নেক্সট আপুনি যাব। আৰু আমাৰ ভিডিঅ'বিলাকত যেনেকৈ কথা কোৱা হৈছে তেনেকৈ আপোনালোকে কাপোৰবিলাক পাব, আৰু সিমান প্ৰাইজতে পাব। আৰু কাপোৰ নিবেদিতাৰ হোলচেল ষ্ট'ৰত কাপোৰ কোৱালিটি উইথ লগত আপোনালোকে প্ৰাইচ পাব। মনত থ'ব, কাপোৰ কোৱালিটি পাব কিন্তু, আৰু মনত থ'ব প্ৰাইচবিলাক একেবাৰে মানে কম হ'ব, ৰিজনেবল হ'ব। আপোনালোকৰ বজাৰ মূল্যৰ তুলনাত আপোনালোকে বহুত গুণে কমত পাব। এতিয়া মই লৈ আহিছোঁ আপোনালোকৰ সুবিধাৰ্থে অফাৰ বুলিয়ে ধৰিব পাৰে আপোনালোকে। আপোনালোকৰ সুবিধাৰ্থে আমি ডাইটছ লৈ আহিছোঁ। বহুতে সুন্দৰ যোৰা হয়, কালাৰ কমিউনিকেশ্যনবিলাক চাব, বহুত সুন্দৰ হয়। বহুতে ধুনীয়া যোৰা লৈ আহিছোঁ, প্ৰতি ফিক্সত পাব, চেল্ফ বৰ্ডাৰত পাব। ডাইটছ লৈ আহিছোঁ, ডাইটছৰ নতুন ডিজাইনৰ কালেকশ্যন লৈ আহিছোঁ। নতুন ডিজাইনৰ হ'ব, চাই লওক, নতুন ডিজাইনৰ কালেকশ্যন হ'ব। ভাল লাগিলে আপোনালোকে স্ক্ৰীনশ্বট ল'ব। বাইদেউসকল, খুৰীদেউসকল, পেহীদেউসকলক আৰু ভণ্টিসকলৰ সুবিধাৰ্থে আপোনালোকে এনেকুৱা ধৰণৰ সুন্দৰ যোৰাবিলাক ল'ব পাৰিব। ডাইটছ লৈ আহিছোঁ, বহুত নতুন ডিজাইনৰ হয়, নতুন কালেকশ্যন লৈ আহিছোঁ, বহুতেই সুন্দৰ হ'ব। যোৰাবিলাকৰ কাপোৰ কোৱালিটি বহুত সুন্দৰ হ'ব, বহুতে ডিজাইন পাব আপোনালোকে, কাপোৰ কোৱালিটি পাব, আৰু আপোনালোকে প্ৰাইচ পাব। মনত থ'ব, প্ৰাইচবিলাক ৰিজনেবল হ'ব। ডাইটছ লৈ আহিছোঁ, বহুতে সুন্দৰ কোৱালিটিত চাব, নতুন ডিজাইনৰ ডাইটছ লৈ আহিছোঁ। চাব, প্ৰথমে চাব, দেখিছে, চাই লওক, বহুতে সুন্দৰ হ'ব যোৰাবিলাক, বহুত কিউট হয়। প্ৰতিটো ফিক্স আছে, চাই লওক, প্ৰতি ফিক্স আছে, এইটো চেল্ফ বৰ্ডাৰত আছে, প্ৰতি ফিক্স আছে, চাই লওক, প্ৰতি ফিক্সত পাব, চাই লওক, বহুতে সুন্দৰ হ'ব যোৰাযোৰ। ডাইটছ লৈ আহিছোঁ, বহুতে সুন্দৰ ডিজাইনৰ নতুন কালেকশ্যন লৈ আহিছোঁ। ডাইটছত হ'ব, ভিউৱাৰ্ছসকলে ল'ব পাৰিব, চাই লওক, বহুতে সুন্দৰ হয়। মুগা কালাৰত লৈ আহিছোঁ, প্ৰতি ফিক্স আছে, বহুতে সুন্দৰ হয়। মই যিমানখিনি পাৰোঁ দেখাবলৈ চেষ্টা কৰিছোঁ, চাওক। আৰু মোৰ ভিডিঅ'টো চাই আপোনালোকে যদি ভাল পাইছে, লাইক কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব, কিন্তু নাপাহৰিব, শ্বেয়াৰ কৰিব বন্ধুবৰ্গলৈ যিমান পাৰে। আৰু এতিয়ালৈকে যিসকল ভিউ আছে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা নাই, প্লিজ তেখেতলোকলৈ বহুত ৰিকুৱেষ্ট, আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। আপোনালোকৰ প্ৰতিটো ছাবস্ক্ৰাইবাৰে মোক আগুৱাই যোৱাত বহুতখিনি সহায় হ'ব। সেয়েহে আপোনালোকলৈ বহুত ৰিকুৱেষ্ট, আপোনালোকে মোৰ চেনেলটো যদি ভাল পাইছে যোৰাবিলাক বা এনেকুৱা ধৰণৰ ভিডিঅ'বিলাক চাই যদি ভাল পাইছে, আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। আৰু কোনোবাই যদি নতুনকৈ ব্যৱসায় কৰিম বুলি ভাবি আছে, ভাই বন্ধু আৰু বাইদেউসকলে যদি ব্যৱসায় কৰিম বুলি ভাবি আছে, নতুনকৈ দোকান এখন খোলা চিন্তা কৰি আছে, কোনো অসুবিধা নাই, আপোনালোকে আমাৰ লগত যোগাযোগ কৰিব। আপোনালোকে যে মোৰ পৰাই মাল ল'ব লাগিব তেনে নহয়, আপোনালোকে একদম জেগাৰ পৰা মাল ল'বলৈ সকলোবোৰ তথ্য দিম আপোনালোকক। আপোনালোকে তাৰ বিষয়েও জানিবৰ কাৰণে মোৰ লগত যোগাযোগ কৰিব পাৰিব। ব্যৱসায় কৰক, আগুৱাই যাওক, সকলোৱে আগুৱাই যাওক, আমাৰ অসমীয়া মানুহখিনিয়ে, মই তাৰে কামনা কৰোঁ। চাওক, আপোনালোকে ক'ৰ পৰা কাপোৰ ল'ব তাৰো বিতং তথ্য আমি দিম। কেৱল ধেমাজিত থকা নিবেদিতা হোলচেল ষ্ট'ৰৰ পৰা বিতং তথ্য দিম, আপোনালোকে মনত থ'ব। আৰু ভিডিঅ'বিলাক কোনো ফেক নহয় মোৰ, আপোনালোকক যেনেকৈ দেখাম কাপোৰ কোৱালিটি পাব। অনলাইনৰ মাধ্যমত যিসকলে অৰ্ডাৰ ল'ব তেখেতলোকৰ কাৰণে কৈ আছোঁ, যেনেকৈ আমি দেখাওঁ ভিডিঅ'ত আপোনালোকে তেনেকৈ পাব, কাপোৰ কোৱালিটি পাব, উইথ আপোনালোকে প্ৰাইচ পাব। বহুতে সুন্দৰ হয় যোৰাবিলাক, দেখিছে, চাই লওক, বহুতে সুন্দৰ হয়। এখন চাদৰখন মই দেখাই ল'লোঁ, এইখন আহিব মেখেলাখন, আৰু ইয়াতে আহিব ছাইড পাৰি আৰু ব্লাউজৰ পিচটো, চাই লওক,
বহুতেই সুন্দৰ হয় মেখেলাখন চাব মই যিমানখিনি পাৰোঁ দেখাবলৈ চেষ্টা কৰিছোঁ ইয়াত আপোনালোকৰ ব্লাউজৰ পটিটো থাকিব এইটো চাই লওক পটিটো এনেকুৱা আহিব ব্লাউজৰ পটি যিমানখিনি পাৰোঁ মই দেখাবলৈ চেষ্টা কৰিছোঁ চাই লওক বহুতেই সুন্দৰ হয় যোৰাবিলাক চাই লওক এনেকুৱা আহিব ডাইটছ লৈ আহিছোঁ সম্পূৰ্ণ ডাইটছ কাপোৰ কোৱালিটি উইথ আপোনালোকে প্ৰাইচ পাব মনত থ'ব বাইদেউসকলে ভিউৱাৰ্ছসকলৰ কাৰণে লৈ আহিছোঁ একেবাৰে বাম্পাৰ অফাৰ দি দিছোঁ কোৱালিটি পাব উইথ আপোনালোকে প্ৰাইচ পাব মই এযোৰ খুলি দেখাই দিলোঁ আপোনালোকক কালাৰ কমিউনিকেশ্যনবিলাক বহুতেই সুন্দৰ হ'ব মনত থ'ব কালাৰ কমিউনিকেশ্যনবিলাক বহুত সুন্দৰ হ'ব বহুত কিউট হয় যোৰাবিলাক চাই লওক বহুতেই সুন্দৰ হয় ডাইটছ লৈ আহিছোঁ ভিডিঅ'টো প্লিজ স্কিপ নকৰাকৈ শেষলৈকে চাব আৰু যদি ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব কমেণ্ট কৰিব আৰু বেল আইকনটো প্ৰেছ কৰিবলৈ কিন্তু নাপাহৰিব বেল আইকনটো প্ৰেছ কৰিলে আপোনালোকে প্ৰথমে মোৰ ভিডিঅ' ন'টিফিকেশ্যনবিলাক প্ৰথমে পাই থাকিব চাই লওক এনেকুৱা আহিব ডিজাইনবিলাক ডাইটছ দেখাই আছোঁ আজি বহুতেই সুন্দৰ হয় যোৰাবিলাক চাই লওক বহুতে মৰম লগা হয় বহুতে সুন্দৰ হয় ডিজাইনবিলাক বহুত নতুন হয় ডিজাইনবিলাক চাই লওক পটি ফিক্স আছে পটিটো ফিক্স আছে চাই লওক ভাল লাগিলে বাইদেউসকলে স্ক্ৰীনশ্বট ল'ব আৰু অনলাইন মাধ্যমেদি অৰ্ডাৰ ল'ব পাৰিব চাই লওক বহুতে সুন্দৰ হয় যোৱাবিলাক কালাৰ কমিউনিকেশ্যনবিলাক বহুতে সুন্দৰ হয় নতুন ডিজাইনৰ ডাইটছ লৈ আহিছোঁ কেৱল ধেমাজিত থকা নিবেদিতা হ'লচেল ষ্ট'ৰৰ পৰা পাব আপোনালোকে নতুন ডিজাইনৰ আপোনালোকে নতুন কালেকশ্যনবিলাক যেতিয়াই প্ৰথমে মানে প্ৰডাক্ট লাঞ্চ হয় প্ৰথমে আপুনি পাব আপোনালোকে পাব সেই হেতুকে আপোনালোকে মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব আগন্তুক আপোনালোকে এনেকুৱা ধৰণৰ ধুনীয়া ডিজাইনৰ প্ৰথমে নতুন কালেকশ্যনবিলাক আপোনালোকে পাই থাকিব চাই লওক এনেকুৱা আহিব মেখেলাখন চাই লওক বহুতে মৰম লগা হয় কালাৰ কমিউনিকেশ্যনবিলাক বহুত সুন্দৰ হ'ব বহুতে ধুনীয়া যোৰা হয় লৈ আহিছোঁ ডাইটছ লৈ আহিছোঁ বহুত ডিমাণ্ডেবল যোৰা হয় নতুন ডিজাইনৰ কালেকশ্যন হয় কালেকশ্যনবিলাক বহুত মৰম লগা হয় আৰু ভিউৱাৰ্ছসকলে যদি ভাল লাগিছে আপোনালোকে অতি সোনকালে স্ক্ৰীনশ্বট ল'ব আৰু স্ক্ৰীনশ্বট লৈ মোৰ হোৱাটছএপত আপোনালোকে মেছেজ কৰিব চাই লওক য়েল্ল' কালাৰ লৈ আহিছোঁ বহুতে সুন্দৰ হয় ডাইটছ লৈ আহিছোঁ আজি নতুন কালেকশ্যন বহুতে মৰম লগা যোৰা হয় চাই লওক বহুতে সুন্দৰ হয় পটি ফিক্স আছে চাই লওক চেল্ফ বৰ্ডাৰত আছে চাই লওক বহুতে মৰম লগা যোৰা হয় চাই লওক বহুত সুন্দৰ হ'ব আৰু প্ৰাইচবিলাক আমি একেবাৰে ৰিজনেবল ৰাখি দিম চাই লওক বহুতে মৰম লগা যোৰা হয় চাই লওক য়েল্ল'ত লৈ আহিছোঁ কালাৰ কমিউনিকেশ্যনবিলাক বহুতে সুন্দৰ হ'ব মনত থ'ব কালাৰ কমিউনিকেশ্যনবিলাক বহুত সুন্দৰ হ'ব চাই লওক এখন মেখেলাখন হ'ব চাই লওক ডাইটছ হ'ব আৰু প্লিজ ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাব মই দামবিলাক দি দিম আপোনালোকক দামৰ কাৰণে কোনো টেনশ্যন নল'ব আৰু কালাৰ এতিয়া মই কালাৰবিলাক দেখাই দিছোঁ আপোনালোকক কালাৰ কমিউনিকেশ্যনবিলাক চাওক এইটো পাব অৰেঞ্জ কালাৰত চাই লওক বহুতে সুন্দৰ হয় কালাৰবিলাক চাই লওক এইটো এটা বহুতে সুন্দৰ কালাৰত আছে চাই লওক এইটো এটা পাব ডাইটছত পটি ফিক্স পাব ইয়াৰ আৰু এতিয়া মই প্ৰাইচবিলাক ইয়াৰ জনাই দিম আমি এনেকুৱা ধৰণৰ চেল্ফ বৰ্ডাৰত পটি ফিক্স থকাৰ ডাইটছৰ যোৰাবিলাক মনত থ'ব ডাইটছৰ যোৰাবিলাক ধেমাজিত থকা নিবেদিতা হ'লচেল ষ্ট'ৰৰ পৰা আপোনালোকে অনলি আপোনালোকক দি দিছোঁ 800 টকাত মনত থ'ব 800ত আৰু ৰিটেইল প্ৰাইচ কৈ আছোঁ মই হ'লচেল প্ৰাইচ হ'লে বেলেগ হ'ব হ'লচেলৰ কাৰণে আপোনালোকে মোক মেছেজ কৰিব মই প্ৰাইচটো আপোনালোকক দি দিম কালাৰ কমিউনিকেশ্যনবিলাক বহুতে সুন্দৰ হ'ব চাই লওক ভিউৱাৰ্ছসকলে ভাল লাগিলে স্ক্ৰীনশ্বট ল'ব আৰু জলদি আপোনালোকে অতি সোনকালে অনলাইন মাধ্যমেদি আপোনালোকে অৰ্ডাৰ ল'ব পাৰিব চাই লওক বহুতে সুন্দৰ যোৱা হয় ডাইটছ কালাৰবিলাক পাই থাকিব চাই লওক মই দেখাই দিছোঁ কালাৰ কাৰণে কোনো অসুবিধা নাই আপোনালোকে মেছেজ কৰিবলৈ মই কণ্টেক্ট নাম্বাৰটো দি দিছোঁ অনলাইনত অৰ্ডাৰ ল'ব পাৰিব 8011527775 নম্বৰত আপোনালোকে অৰ্ডাৰ ল'ব মেছেজ কৰিব আৰু যদি ফোনটো ৰিচিভ কৰিব নোৱাৰো আপোনালোকে মেছেজ কৰিব মই ৰিপ্লাই কৰিম আৰু আমাৰ নিবেদিতা হ'লচেল ষ্ট'ৰৰ মই ঠিকনাটো দি দিছোঁ ধেমাজি তিনিআলি হয় নেশ্যনেল হাইৱে 15ৰ নিচে কাষতে লাগি আছে পলিউশ্যন চেণ্টাৰ আৰু ইলেক্ট্ৰিচিটি মাজতে আছে পলিউশ্যন চেণ্টাৰ নিচে একেবাৰে কাষতে লাগি আছে আৰু দূৰণিবতীয়া বা যিসকল ভিউৱাৰ্ছে আহিব বিচাৰে আমাৰ দোকানত ভিজিট কৰিব বিচাৰে তেখেতলোকৰ যদি অহাত কিবা অসুবিধা হয় আমাক কণ্টেক্ট কৰিব আমি সম্পূৰ্ণ গাইড দিম আজিলৈ আৰু ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্টত জনাব
আৰু এতিয়ালৈকে যিসকল ভিডিঅ' আছে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব নাই প্লিজ আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব বহুতখিনি আগুৱাই যোৱাত মোৰ সহায় হ'ব সকলোলৈ ৰিকুৱেষ্ট আকৌ এটা নতুন ভিডিঅ'ৰ মাজত নতুন অফাৰৰ সৈতে আকৌ পুনৰ লগ পাম আজিলৈ ধন্যবাদ